নমস্কাৰ, মই সৌৰভ, সকলোকে স্বাগতম জনাইছোঁ আই লাভ গ্ৰীণ আছাম ইউটিউব চেনেলটিলৈ। এতিয়া মানে মই পথাৰৰ মাজত আছোঁ। মই মানে বিয়াৰ কাম কৰি আছিলোঁ, চ' সেইকাৰণে পথাৰত আহিব পৰা নাই। যিহেতু এতিয়া বিয়া এখন দুখনকৈ চলিয়ে থাকে, চ' আজি আহিলোঁ পথাৰলৈ কাম কৰোঁ বুলি। প্ৰথমতে চাওক বিয়াৰ কামখিনি কেনেকুৱা হৈছে দেখুৱাই লওঁ। অলপ আলি কাটিলোঁ, এতিয়া আকৌ ট্ৰেক্টৰ হাল বাওঁ অলপ চাওক। এইফালে চাব পাৰে হাল বাই আছে, ময়ো অলপ পালোঁ হাল। এতিয়া মই মানে ঘৰৰ আলিখিনি কাটোঁ, এইখিনি মানে খুৰা আগৰ হাল বাই আছে। ত' চাই থাকক ভিডিঅ'টো কেনেকুৱা লাগে। দুপৰীয়া ভাত সাজ খাই আকৌ এবাৰ আহিছোঁ পথাৰলৈ। ইয়াতে মানে বহুত ৰ'দ, তো পথাৰৰ কাম যিহেতু কৰিবতো লাগিবই, কাম নকৰিলেনো খাম কি। চ' তাৰ কাৰণে আহিলোঁ কামখিনি শেষ কৰোঁ বুলি। আৰু বেছি নাই, 4টা ডবল আছে। তো বহুত ভয়ানক ৰ'দ। এই জাপিটো কিন্তু বহুত কামত আহিছে মোৰ। এইটো শ্বুটিং কৰিব গ'লে ব্যৱহাৰ কৰা জাপি হয়, শ্বুটিঙত ব্যৱহাৰ কৰা জাপি হয়। তো বহুত ভাল হয় জাপিটো। তো ৰ'দৰ পৰা মোক বচাই আছে। এতিয়া লাগি আছোঁ লাহে লাহে। আৰু মোৰ ভিডিঅ'বোৰ চাই যদি আপোনালোকে ভাল পায়, লাইক এটা কৰি দিব। আৰু নতুনকৈ কোনোবা চাই আছে যদি ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো, তেতিয়াহে আকৌ নতুন নতুন ভিডিঅ'বোৰ দিলে আপোনালোকে চাব পাব। তো এতিয়া চাই থাকক, মই অকণমান কাম কৰোঁ। ফাইনেলি মোৰ আলি কটা শেষ হ'ল।
অহাকালি পিছবেলা মানৰ পৰা হয়তো আকৌ হাল বাম ট্ৰেক্টৰেৰে। তো এতিয়া ঘৰলৈ যাবলৈ হ'ল, মানে কঠীয়াখিনি চাওঁগৈ মোৰ। আকৌ ইফালে ইয়াৰ আগৰ ভিডিঅ'টোত দেখুৱাইছিলোঁ যে মানে অকণমান মাথাউৰি চাফা কৰিছিলোঁ। তো সেই মাথাউৰিত মানে ভেন্দি আৰু লেচেৰা গুটি জগাইছিলোঁ। তো তাত খুব ধুনীয়াকৈ উঠি আহিছে, সেইখিনিকো আপোনালোকক দেখুৱাব বুলি ভাবিলোঁ। তো ব'লক চাই থাকক। তো এইফালে চাওক, পথাৰ এখন খুব মানে হাবি জাবি একো নাই আৰু ধুনীয়া হৈ পৰিল। মানে এইটো মাহৰ শেষৰ ফালে হয়তো ৰোৱা কাম আৰম্ভ কৰিবই। ইফালে চাওক পূৰা খুব ধুনীয়া হৈ আহিল, ইফালেও লাহে লাহে হৈ আছে। এতিয়া কঠীয়াখিনি চাওঁ ব'লক। তো এইখিনি মোৰ ঘৰৰ কঠীয়াখিনি ইমান ধুনীয়াকৈ উঠি আহিল। তো ময়ো হয়তো এইটো মাহৰ শেষৰ ফালে ৰুবলৈ পাৰিম। তো চাওঁ কি হয়, সময়ে কি কয়। এতিয়া আকৌ ভেন্দি লেচেৰা গুটি জগাইছিলোঁ, তো সেইখিনিও খুব ধুনীয়াকৈ উঠি আহিছে। এইখিনিকো দেখুৱাওঁ আপোনালোকক। মই ইয়াতে জগাইছিলোঁ, এইকেইডাল চাওক, এইকেইডাল খুব ধুনীয়াকৈ উঠি আহিল। ইফালে দুডাল, তাৰপিছত ইফালে আছে ভেন্দি, এয়া ভেন্দি গছৰ পুলি। এইফালে চাওক, এইডাল খুব ধুনীয়াকৈ গোটেইকেইডাল উঠি আহিছে। ইফালে চাব পাৰে, অকণমান অকণমান দেখি পায়। তো এনেকুৱাই আৰু লাহেকৈ খাবলৈ পাম যদি ওখ হৈ আহে। তো আজিৰ ভিডিঅ'টো ইমানখিনিয়ে। যদি আপোনাৰ ভিডিঅ' চাই ভাল লাগিল তেনেহ'লে এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে চাবলৈ পায়। তো আজিলৈ মানে টাটা, বাই বাই।